এখন গাঁৱত গোপাল নামৰ এজন ল'ৰা বাস কৰিছিল। গোপাল বৰ শান্তশিষ্ট ল'ৰা আছিল। বহুত মানুহ তাক ঠাট্টাও কৰিছিল, কিন্তু গোপাল একো ক'বই নোৱাৰিছিল। সি য'তে কাম বিচাৰি গৈছিল সকলোৱে তাক ওলাই দিছিল, কাৰণ গোপাল তেওঁলোকৰ এখন প্ৰশ্নৰো ভালদৰে উত্তৰ দিব নোৱাৰিছিল। কোনেও মোক বুজি নাপায় আৰু মই কাকো বুজাবও নোৱাৰো। কিমান দুখৰ কথা। গোপাল সদায় মন মাৰি থাকে। সিও সকলোক ভালদৰে উত্তৰ দিব বিচাৰিছিল, কিন্তু সি একো ক'বই নোৱাৰিছিল। কোনেও মোক কামত নথয়। এনেকুৱাকৈয়ে যদি চলি থাকে তেনেহ'লেতো মই খাবলৈও নাপাম। এদিনাখন মন মাৰি গোপাল এজোপা গছৰ তলত বহি আছিল। ৰঘুবীৰ নামৰ এজন মানুহ কাম কৰা মানুহ বিচাৰি ওলাই আহিছিল। গধূলি হৈ যোৱাৰ বাবে তেওঁ এজনো কাম কৰা মানুহ বিচাৰি নাপালে। আৰে, এজন কাম কৰা মানুহৰো দেখা পোৱা নাই। এতিয়া মোৰ কামবোৰ কেনেকুৱাকৈ হ'ব? তেতিয়াই ৰঘুবীৰৰ দৃষ্টি গছৰ তলত বহি থকা গোপালৰ ওপৰত পৰিল। লাগি আছে সি কাম বিচাৰিয়ে বহি আছে। এতিয়াই গৈ তাৰ লগত কথা পাতো। ৰঘুবীৰ গোপালৰ ওচৰলৈ আহিল। আৰে শুনা, তুমি কি কাম বিচাৰি আছা? এয়া শুনি গোপাল বৰ আনন্দিত হ'ল, কিন্তু সি একোৱে ক'ব নোৱাৰিল। আৰে কি হ'ল, একো নকোৱা কিয়? আচ্ছা, যদি তুমি কাম কৰিব নিবিচাৰা তেনেহ'লে কোৱা, কথা কিয় নাপাতা? গোপাল একোৱে ক'ব নোৱাৰিল। তেতিয়াই ৰঘুবীৰ তাৰ পৰা যাব ধৰিল। সাহস কৰি গোপাল লাহেকে ক'লে, হয়, মই কাম কৰিব বিচাৰো। এয়া শুনা পাই ৰঘুবীৰ ৰৈ গ'ল। আৰে, যদি কাম কৰিবই বিচাৰা তেনেহ'লে কিয় বহি আছা? ব'লা মোৰ লগত মোৰ ঘৰলৈ আৰু কাম আৰম্ভ কৰি দিয়া। গোপাল ৰঘুবীৰৰ লগত গ'ল। কি নাম তোমাৰ? গোপাল একোৱে ক'ব নোৱাৰিল। এনেকুৱাকৈ যদি তুমি একদম শান্ত হৈ থাকা তেনেহ'লে মই তোমাৰ নাম শান্তিৰাম থৈ দিম। কোৱা, ৰাখি দিওঁ? এয়া শুনা পায়ো গোপাল একোৱে নকলে। ৰঘুবীৰ গোপালক নিজৰ ঘৰলৈ লৈ আহিল। ৰঘুবীৰৰ স্ত্ৰী তাতেই থিয় হৈ আছিল। সি কোন হয়? কি নাম হয়? আৰে নাজানো তাৰ নাম কি হয়, সিটো একো নকয়। তুমি তাক শান্তিৰাম বুলি মাতিব পাৰা। কাম কৰাবলৈ আছিলতো, সেইবাবে তাক লৈ আহি গলো। ঠিক আছে, আহা শান্তিৰাম, মোৰ খেতিৰ ওচৰলৈ আহা। এয়া চোৱা, ইয়াতে এজোপা বহুত ডাঙৰ গছ আছে। এইটোকে কাটিব লাগিব, সেয়াও আজিয়ে, কাৰণ মই কালি ৰাতিপুৱাৰ পৰা ইয়াতে চব্জিৰ গুটি লগাই দিম। সকলো ব্যৱস্থা হৈ গৈছে, বাছ এই গছজোপাক যিকোনোভাৱে ইয়াৰ পৰা গুচাই দিয়া। গোপাল তৎক্ষণাৎ কামত লাগি গ'ল। এয়াতো কোৱা, তুমি এই কামটো কৰিব পাৰিবা নে নাই? গোপাল এতিয়াও একো নকলে। তেতিয়াই ৰঘুবীৰৰ ঘৰত গাঁৱৰ এজন মানুহ আহিল। কি হ'ল ৰঘুবীৰ, কোনো মানুহ পালা কামৰ বাবে? হয়, ব'লা গৈ পেলাই তোমাক দেখাই দিওঁ। সি গোপালক দেখা পাই ৰঘুবীৰক ক'লে, আৰে এইটো কাক থৈছা তুমি? অলপো বুদ্ধি নাই তাৰ ওচৰত। কোনো কামৰ নহয় সি। এটা প্ৰশ্ন সুধিলে তাৰ মুখৰ পৰা উত্তৰে নোলায়। কিয়? কি বেয়া কথানো এইটোত? আৰে মোৰ বিষাই দিয়ে। মইতো কওঁ এতিয়াই ওলাই দিয়া তাক। আৰে নহয় নহয়, মোৰ একো দিগদাৰ হোৱা নাই, সেইবাবে মই তাক নোলাওঁ। আচ্ছা ঠিক আছে, যেনেকুৱা তোমাৰ মৰ্জি। এয়া কৈ সেই মানুহজন তাৰ পৰা গুচি গ'ল। শুনা শান্তিৰাম, শুনিছো তুমি একোৱে নকোৱা আৰু সকলোৰ মূৰ বিষাই দিয়া। আৰে ভয় নাখাবা, মোৰ তোমাক লৈ কোনো সমস্যা নাই। তুমি বাছ মোৰ কাম শেষ কৰি দিয়া, মই তোমাক পইচা দি দিম। এনেও কোনো মানুহ পাৰফেক্ট নহয়, সেইবাবে আমাৰ অকল গুণৰ ওপৰত লক্ষ্য দিব লাগিব। গোপাল আকৌ কামত লাগি গ'ল। ৰাতি হোৱাৰ আগতে কাম শেষ কৰি দিলে। ৱাহ, তুমিতো সময়তে কাম শেষ কৰি দিলা। এয়া লোৱা তোমাৰ পইচা। গোপাল পইচা পাই বৰ আনন্দিত হৈ গ'ল আৰু মনে মনে ভাবিলে, ৱাহ, আজি প্ৰথমবাৰ ইমান ৰোজগাৰ হ'ল। গোপাল পইচা লৈ যাব ধৰিল। তেতিয়াই ৰঘুবীৰ গোপালক মাত দিলে, ঘৰৰ কামত সহায় কৰি দিবলৈ মানুহৰ প্ৰয়োজন। তুমি কি মোৰ ঘৰত কাম কৰিবা? গোপাল মূৰেদি ইচাৰা কৰি হা বুলি ক'লে। ঠিক আছে, কালি ৰাতিপুৱা আহি যাব মোৰ ঘৰলৈ। গোপাল বৰ আনন্দিত হৈ গ'ল। ৱাহ, পইচাও পালো আৰু চাকৰিও পাই গলো। আজিতো চমৎকাৰে হৈ গ'ল। ৰঘুবীৰ মনৰ ফালৰ পৰা বৰ ভাল মানুহ আছিল। যেতিয়া তেওঁ চালে কি সকলোৱে গোপালক ঠাট্টা কৰে আৰু কোনেও তাক কাম দিয়া নাই, তেতিয়া এয়া ভাবিয়ে ৰঘুবীৰে গোপালক কামত ৰাখিলে। পিছদিনাৰ পৰাই গোপাল কামত লাগি গ'ল, কিন্তু এতিয়াও সি একোৱে নকয়, বা যিয়ে কাম পায় সেয়া সি শান্তিপূৰ্বক কৰি দিয়ে। শুনা শান্তিৰাম, এনেকুৱাকৈ যদি থাকিবা তেনেহ'লে কেনেকুৱাকৈ চলিব? তোমাক কথা পাতিব লাগিব, নিজৰ কথা মানুহৰ সন্মুখত ৰাখিব লাগিব
আৰু যদি কেতিয়াবা কোনোবাই তোমাক ঠাট্টা কৰে তেনেহলে উচিত উত্তৰ দিব লাগিব। গোপাল ৰঘুবীৰৰ সকলো কথা শুনিলে আৰু মূৰে দি ইশাৰা কৰিলে। ৰঘুবীৰৰ ওচৰত ফলৰ বাগানো আছিল। সেই বাগানৰ মোটামুটি সকলো ফল ৰঘুবীৰ চহৰত বিক্ৰী কৰিছিল। এদিনাখন ৰঘুবীৰ গোপালক ক'লে, শান্তিৰাম এটা কাম কৰা, যিমান ফলৰ বাকচ পকি গৈছে সেইবোৰক চহৰত থৈ আহা, আৰু হয় সকলো বস্তু সাৱধানভাৱে লৈ যাবা। গোপাল সকলো ফলৰ বাকচবোৰক এটা গৰুৰ গাড়ীত লৈ চহৰৰ ফালে ওলাই গ'ল। চহৰত আহি ফলৰ সকলো বাকচ দোকানত থলে আৰু গাঁৱলে উভতি আহি আছিল। তেতিয়াই গোপালে গৰুৰ গাড়ীত এটা ফল পৰি থকা দেখা পালে। এয়া কি ফল হয়? ওচৰে পাছৰে সোধাৰ পিছত গোপাল গম পালে কি সেয়া ষ্ট্ৰবেৰী ফল হয়। এয়া ষ্ট্ৰবেৰী কি হয়? মইতো প্ৰথমবাৰ নাম শুনিলো। গোপাল গৰুৰ গাড়ীৰ ভিতৰতে ষ্ট্ৰবেৰীটোক থৈ দিলে আৰু আগুৱাই গৈ থাকিল। হঠাতে বৰষুণ আৰম্ভ হ'ল। চাৰিওফালে এন্ধাৰ হৈ গৈছিল। সেইবাবে গোপাল এঠাইত ৰৈ গ'ল। তেতিয়াই ষ্ট্ৰবেৰীৰ পৰা মাত ওলাল, কপ্পু, তুমি ইমান মনে মনে কিয় থাকা? কেতিয়াও কাবাৰ লগত কোনো কথা কিয় নাপাতা? ষ্ট্ৰবেৰীক কথা পাতি থকা দেখা পাই গোপাল আচৰিত হৈ গ'ল। তুমি কোন হয়? মই যাদুকৰী ষ্ট্ৰবেৰী হয়। মই তোমাৰ কথা সকলো গম পাওঁ। কোৱা, তুমি ইমান মনে মনে কিয় থাকা? কাৰো লগত কথা কিয় নাপাতা? মোৰ দেউতা সৰু থাকোঁতে মোক বহুত পিটিছিল। মোৰ এটা কথাও নুশুনে। মই যদি কিবা ক'ব বিচাৰো তেনেহলে মোক চুপ কৰাই দিয়ে। সেই ভয়টোৱেতো আজিলৈকে মোৰ ভিতৰত আছে। সেইবাবে মই একো ক'ব নোৱাৰো। তুমি মন দুখ নকৰিবা। এটা কাম কৰা, তুমি মোক খোৱা আৰু চাবা, তাৰে পিছত তোমাৰ মূৰৰ পৰা পুৰণি সকলো বেয়া বস্তু ওলাই যাব আৰু তুমি সাধাৰণ মানুহৰ দৰে হৈ যাবা। ষ্ট্ৰবেৰী খোৱাৰ লগে লগে গোপাল একদম ভাল হৈ গ'ল। সি পুৰণি সকলো বেয়া কথা পাহৰি গ'ল আৰু সকলোৰ লগত কথা পাতা আৰম্ভ কৰি দিলে। কি হ'ল শান্তিৰাম, সকলো বস্তু ভালদৰে থৈ আহিছাতো? হয়, একদম, মই সকলো বস্তু ভালদৰে থৈ আহিছো আৰু মোৰ নাম গোপাল হয়। আপুনি মোক গোপাল মাতিব পাৰে। গোপালৰ বদলি যোৱা স্বভাৱ দেখা পাই ৰঘুবীৰ বৰ আনন্দিত হ'ল। সকলো গাঁৱৰ মানুহ গোপালৰ ভিতৰত এয়া চেঞ্জ দেখা পাই বৰ আচৰিত আছিল। গোপাল ৰঘুবীৰৰ লগত কাম কৰা আৰম্ভ কৰিলে আৰু আনন্দৰ লগত বাস কৰিলে।